9টা পৰা ক্লাছ নহয় জানো ইছৰাম ওলাও দে দেৰি হ'বগৈ 2 hours later. $346 minutes later. Next exam kita lobo. Ma'am, our exam paper check korile. Ma'am, apunar marks mon ase ni kiman paisilu. Second number chapter second number question to bujai dibosun apuni bujua nai ma korilu bulu bujai dibosun bhal hobo. Ma'am, duta kyo dibo aru duta di diok na bhal hobo final or karone revise ho jabo. Ma'am, extra class ketia lobo. Ma'am, ho paune নহয় মেম মানে দেই হল কালি আপুনি হেতু ক্লাছত কৰাইছিলে ন আৰু আজি মানে মই গুটি কলেজত ক্লাছ বিচাৰি থাকোতে মানে মোৰ দেৰি হৈ গল পিছতে কলে যে 20 নম্বৰ ৰুমত হৈ আছে বুলি মেম কালি পাক্কা আৰু লেট হ'ব একদম পুৰা টাইম টু টাইম মেম 10 মিনিট লেট হৈছে মেম কমাব দিও Day 2. মেম নহয় মানে দেৰি হল মানে হেৰি মই যোনখন টমটমত আহিছো সেই টমটমখনৰ যে এক্সিডেন্ট হল মই ভাগ্যে মানে বাহিছো বিছনে মই দুখ নাপালো বাৰু কিন্তু ভাইখিনি খুসকাই আহিব লগা হল কাৰণ দেৰি হল মেম প্লিজ সোমাব দিওক আজি গালা পাক্কা লেট নকৰো Day 3. মেম নহয় মানে কি হল কালি মানে খুৰীৰ মাহীয়েকৰ লৰাৰ ছোৱালীৰ বিয়া আছিলে তো কালি মানে আহা অলপ দেৰি হল আহৈটা মানে বাছিলে আৰু খোৱা দেৰি হল উঠাও দেৰি হল আৰু আপোনাৰ ক্লাছটো মই মিছ কৰিব নোৱাৰো ন সো আহিব লগা হলো আৰু আহিমেই দিয়কচোন আজি সোমাবলৈ দিয়ক কালি পাক্কা আৰু লেট নহয় একদম প্ৰমিস Day 4. If মেম সোমাব পাৰোনে মেম নহয় আজি মানে কি হল জানে এই কাপোৰ ইস্ত্ৰি কৰি আছিলো কাৰেণ্ট গুচি গল আৰু আধাতে ইস্ত্ৰি ৰখি গল মানে কাৰেণ্ট বুজা কাৰেণ্ট দিব নোৱাৰিলো ন তো কেনেকেনো খুদ মুতে কাপোৰযোৰ পিন্ধি আহো সেই কাৰণে দেৰি হল নিদিয়ে মেম প্লিজ আজ কালি পাক্কা হ'ব দিয়ক আহিছো sir likhilu pura likhilu buzilu sir hosake buzilu sir নহয় মও লিখিছো আৰু নহয় তাই কথাটো কৈছিলে মানে হেৰি এ পঢ়া কথাই সুধি আছিলো এ হাঁহিছিলো মানে নহয় স্যাৰ হাঁহা তেনেকে নহয় মানে সঁচাকে লিখিছা ন লিখি পুৰা ভালকে বুজি পাইছো স্যাৰ খুদক আপুনি পাৰিম হাঁহিছিলো মানে তাই পিতুল তাকে লিখি দিছে কেনে